हेलो फ्रेंड्स मोर एसोसिएशन चैनलत आपनालोকক स्वागतम जानाइछु। আজি आपको पुनः नतुन भिडिओ লৈ আহিছো आपनलोকৰ মাজলৈ। আজি আমি কিছু কথা জানো আহক। আজিৰ ভিডিওটোত ফাংচন কিৰ বিষয়ে আলোচনা কৰা হ'ব। সো ভিডিওটো শেষলৈ চাই থাকক, স্কিপ নকৰাকৈ প্লিজ। ফাংচন কি হয় আৰু তাক কেনেকৈ ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰিলে কি হয় বলক জানো আহক। प्रथमत आमी आरम्भ करिम F1 পৰা। F1 কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম বলক। F1 মানে সহায়তা হেল্প। যেতিয়া আমি কিবোৰ্ডত F1 প্ৰেছ কৰো তেতিয়া হেল্প মেনু ওপেন হয়। আমি যেতিয়া যিকোনো ব্ৰাউজাৰত বা গুগল ক্ৰোমত কাম কৰি থকা অৱস্থাত F1 প্ৰেছ কৰিলে हेल्प बॉक्स खुल खाई যাব। द्वितीयते F2 माने हल रिनेम नाम परिवर्तन करा अर्थात नाम परिवर्तन करा। जिकोनो यार व्यवहार हल जिकोनो फोल्डारत आमी नाम सलनि करिब कारणे F2 व्यवहार करूँ। जितु F2 আছে याक व्यवहार करूँ आमी फोल्डर नाम सलनि কৰিবলৈ। F2 प्रेस करिले जिकोनो फोल्डर नाम सलनि करिब पारि। नेक्स्ट আছে আমাৰ F3। सो F3 व्यवहार কি আৰু ইয়াৰ F3 মানে হল চাৰ্চিং কৰা। F3 মানে চাৰ্চিং কৰা অৰ্থাৎ অনুসন্ধান কৰা। আমি যিকোনো পাৰ্টিকুলাৰক চাৰ্জ কৰিবলৈ F3 প্ৰেছ কৰো। F3 প্ৰেছ কৰো। যিকোনো শব্দৰ মানে যিকোনো শব্দৰ যেটো বানান ঠিকে আছে কি নাই তাক চাৰ্জ কৰিবলৈ আমি F3 ব্যৱহাৰ কৰো যাতে বানান ঠিকে থাকে। সো নেক্সট F4 ইয়াক আমি अल्टर সৈতে ব্যৱহাৰ কৰো। অর্থাৎ আমি ইয়াক যেতিয়া Alt প্লাস F4 প্ৰেছ কৰো তেতিয়া আমি দুই ধৰণৰ কাম কৰিব পাৰি। প্ৰথম কাম হৈছে আমাৰ সিস্টেমত যিমান প্ৰগ্ৰামছ খোলা হৈ আছে তাক ক্লোজ কৰিবৰ কাৰণে আমি F4 ব্যৱহাৰ কৰো। F4 প্ৰেছ কৰো अल्टर সৈতে। ओके Alt प्लस F4 प्रेस करिले एकेलगे प्रेस करिले आमार जिबुर सिस्टेमत प्रोग्रामबुर खुली थाके हेबुर माने क्लोज হৈ যাব পুরো টোটালি ক্লোজ হৈ যাব। সো দ্বিতীয়ৰ ব্যৱহাৰ হৈছে যদি আমি আমাৰ সিস্টেমক শাটডাউন কৰিব বিচাৰো তেনেহলে আমি যেটো Alt প্লাস F4 দবালে आमार जेटु सिस्टेम शाटडाउन एटु सिस्टेम शाटडाउन बन হৈ পৰিব। আপোনাৰ সিস্টেমটো বন হৈ পৰিব, শাটডাউন হৈ পৰিব। সো নেক্সট আছে ফাংশন 5 কি F5 হল আপুনি তো জানে ভালদৰে F5 আমি ৰিফ্ৰেশ কৰো। সো ইয়াক আমি ৰিফ্ৰেশ কৰিবলৈ স্ক্ৰিন ৰিফ্ৰেশ কৰিবলৈ আমি ব্যৱহাৰ কৰো। উইন্ডোজ স্ক্ৰিন ৰিফ্ৰেশ কৰিবলৈ F5 ব্যৱহাৰ কৰো। সো যদি কোনো ব্ৰাউজাৰত কাম কৰি আছো তেতিয়া সেই ওয়েব পেজক ৰিলোড কৰিবলৈ F5 ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমি যিকোনো পেজত আছো ধৰা যিকোনো পেজত আছো আমি যিকোনো ফেসবুক হওক মানে গুগলতে হওক বা ইউটিউবতে হওক আমি তাতে গৈ কেনে পেজটো যদি যেটো ওয়েব পেজ আছে সেই ওয়েব পেজক আমি ৰিলোড কৰিবলৈ ৰিফ্ৰেশ কৰিবলৈ আমি যেটো F5 প্ৰেছ কৰিলে তো এটো ৰিলোড হৈ যাবগৈ। ইয়াৰ দ্বিতীয় ব্যৱহাৰ হৈছে আমি পিপিটিত কাম কৰি থকা অৱস্থাত স্লাইড শো কৰিবলৈ F5 প্ৰেছ কৰিব পাৰি। F5 প্ৰেছ কৰিলে পিপিটিত আমাৰ যেটো স্লাইড শো হৈ থাকিব। नेक्स्ट আছে
F6 আপোনালোকে তো জানে F6 ব্যৱহাৰ কি ইয়াৰ মানে কি F6 হল এড্ৰেছ বাৰ হাইলাইট কৰি দিয়া মানে আমাৰ যিবোৰ এড্ৰেছ বাৰ আছে সেইবোৰ হাইলাইট কৰি দিয়ে F6 দবালে প্ৰেছ কৰিলে যদি আমি কোনো ব্ৰাউজাৰত মানে খুলি ৰাখো আৰু তাত আমি যিকোনো চাৰ্জ কৰিবলৈ F6 প্ৰেছ কৰো বা অনুসন্ধান কৰো আমি F6 প্ৰেছ কৰি কেনে F6 প্ৰেছ কৰি কেনে দবাই কেনে আমি যিকোনো মানে অনুসন্ধান কৰো হাইলাইট কৰিবলৈ অনুসন্ধান কৰো এড্ৰেছ বাৰত গৈ কেনে ওকে হে মানে আপুনি মানে এড্ৰেছ বাৰক ভালদৰে চাব পাৰে হেতুই আৰু তো নেক্সট আছে F7 চেক স্পেলিং অৰ্থাৎ আমি ভুলতে যদি কোনো বানান লিখি থৈছো তাক চেক কৰিবলৈ আমি F7 প্ৰেছ কৰিলে আমি পাই যাম সম্পূৰ্ণ ভুল আছে কিনে শুদ্ধ আছে কিনে আমি চাব পাৰি সেই স্পেলিংটো চাব পাৰি ওকে বানান চাব পাৰি আমি F7 so next F8 হল বুট মেনু কাম কৰে বুট মেনু তো বুজি পায় আপোনালোকে বুট মেনু কাম কৰে যদি আমি সিস্টেম বুট কৰিব বিচাৰো তেতে F8 প্ৰেছ কৰিলে বুট মেনু খোল খায় ওপেন হৈ যায় তেতে আমি বুট কৰিব পাৰি ইয়াক আৰু আমাৰ সিস্টেমক বুট কৰিবলৈ সহজ হয় আৰু F8 প্ৰেছ কৰিলে সব ফ্ৰেন্ডস আৰু বাকি আছে ভিডিওটো শেষলৈ চাই থাকক ভালদৰে বুজক ভিডিওটো যদি ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম আহিছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো নাম আছে H Hussain আপোনালোকৰ মাজলৈ আহিছো নতুন চেনেল লৈ কেনে সো আপোনালোকে মৰম দিলে মই আৰু আগুৱাই যাম এনেকুৱা নতুন নতুন টেকনিক্যাল ভিডিও বা সায়েন্স ভিডিও আপোনালোকৰ মাজত নতুন নতুন কথা লৈ আহিম সো ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এতিয়া যদি আপুনি সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা যেটো বেল আইকন সেই বেল আইকনটো দবাই দিয়ক যাতে আপুনি যিকোনো ভিডিও যিকোনো সময়ত আপুনি আপোনাৰ পাই যাতে নোটিফিকেশনত সো নেক্সট আছে F9 রিমুভ সিলেক্ট আইটেম অর্থাৎ যদি আপুনি কোনো আইটেমক সিলেক্ট কৰি ৰাখিছে আৰু তাক রিমুভ কৰিব বিচাৰে তেতিয়ালে ইয়াক F9 প্ৰেছ কৰিলে আপুনি সিলেক্টেড কৰি থকা সিস্টেম আইটেমটো রিমুভ কৰিব বিচাৰে তাহলে এটো রিমুভ হৈ যাবগৈ মাত্ৰ F9 প্ৰেছ কৰিলে এই সিলেক্ট হৈ থকা আপোনাৰ যেটো আইটেমটো বা ফোল্ডাৰ হেৰিটো রিমুভ হৈ যাব আপোনাৰ F9 রিমুভ সিলেক্ট আইটেম হয় অর্থাৎ অপসারণ করা নেক্সট আছে আমার F10 আমি বেছিভাগ শিফটৰ সৈতে ব্যৱহাৰ কৰো আপোনালোকে তো জানেই শিফটৰ সৈতে F ব্যৱহাৰ কৰাৰ আগত যদি আপুনি নাজানে তেনে জানি লওক ভিডিওটো ভালদৰে চাই লওক তো শিফট আৰু F10 একেলগে প্ৰেছ কৰিলে মাউসৰ যেটো রাইট সাইড আপোনালোকে দেখিব যে যেটো মাউস দুটা ক্লিক থাকে সো এটা রাইট সাইড এটা লেফট সাইড সেই যেটো রাইট সাইডৰ কাম কৰে মানে আপোনাৰ যদি মাউসৰ রাইট সাইড বেয়া হৈ আছে মানে যেটো মাউসৰ যেটো রাইট সাইডৰ বটনটো বেয়া হৈছে কাম নকৰে তেনহলে আপুনি যেটো শিফট প্লাস F10 প্ৰেছ কৰিলে আপোনাৰ সেই মাউসৰ রাইট সাইড ক্লিকৰ দ্বাৰা কাম কৰে অর্থাৎ আপোনাৰ এই মাউসৰ রাইট সাইড যদি বেয়া থাকে আপুনি সকলো কাম কৰিব পাৰিব যেটো শিফট প্লাস F10 প্ৰেছ কৰিলে একেলগে ওকে আপুনি বুজি পালে যদি আপুনি বুজি পান তেনহলে মোক কমেন্ট বক্সত জনাওক মই আপোনাক নতুন আকো ভিডিও এটা বনাই আপলোড কৰিম আপোনালোকৰ কাৰণে সো F10 আৰু ব্যৱহাৰ আছে F10 MS Word মেনু বাৰ এক্টিভ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় আমাৰ যেটো MS
অড আছে সেই তাত আপুনি মেনু বাৰ এক্টিভ কৰিব পাৰে আমাৰ এপ টেম প্ৰেছ কৰিলে সো ভিডিওটো বেছি দীঘলীয়া হৈ গৈ আছে সো ভিডিওটো শেষলৈ চাই থাকক আপুনি অসমীয়াত ফাংচন কি জানিবলৈ লৈছে গতিকে ভালদৰে শুনক ভিডিওটো ভালদৰে শুনক ভালদৰে চাওক সো F11 হ'ল ইয়াৰ অৰ্থ হ'ল ফুল স্ক্ৰিন আপুনি যিকোনো ভিডিও ধৰক ফেসবুকতে হওক বা ইউটিউবতে হওক বা আপোনাৰ যেটো ফোল্ডাৰত ভিডিও আছে বা অডিও আছে আপুনি প্লে কৰি ৰাখিছে অলৰেডি চাই আছে আপুনি যদি আপুনি সেই স্ক্ৰিনটো ডাঙৰ কৰিব বিচাৰে তেনেহলে আপুনি F11 প্ৰেছ কৰিলে দবালে আপোনাৰ যেটো স্ক্ৰিন ভিডিও স্ক্ৰিন বা অডিও স্ক্ৰিন হেতু ডাঙৰ হৈ যাব ফুল স্ক্ৰিন হৈ পৰিব আৰু যদি আপুনি সেই ফুল স্ক্ৰিনক সৰু কৰিব বিচাৰে তেনেহলে ৰিপিট কে আপুনি F11 প্ৰেছ কৰক আকৌ F11 প্ৰেছ কৰিলে সেই ভিডিওৰ যেটো স্ক্ৰিনটো সৰু হৈ পৰিব আৰু যদি আপুনি অডিও চাই তেনেহলে অডিওটো সৰু হৈ পৰিব স্ক্ৰিনটো এইটোৱে F11 ৰ কাম হয় আৰু F12 ৰ কাম হ'ল F12 আমি বেছিভাগ সেভ এজত ব্যৱহাৰ কৰো হয় না নহয় F12 আমি বেছিভাগ সেভ এজত ব্যৱহাৰ কৰো যদি কোনো ফাইলছক সেভ কৰিব বিচাৰো ইয়াক F12 প্ৰেছ কৰিলে যিকোনো সেভ লোকেশন কৰিব পাৰি মানে যিকোনো লোকেশনত সেভ কৰিব পৰা যায় F12 প্ৰেছ কৰিলে যেনে ধৰক কেনেকুৱা আপুনি সেভ কৰিব মই উদাহৰণ মানে एग्जांपल দি দিছো যেনে আপুনি সেভ এজ png সেভ এজ ফাইল সেভ এজ pdf ফাইল হা তেনেকুৱা আপুনি সেভ এজ কৰিব বিচাৰে তেনে যিকোনো ফোল্ডাৰক সেভ এজ কৰিব বিচাৰে তেনে 12 প্ৰেছ কৰিলে আহি যাব আপুনি F12 প্ৰেছ কৰিলে আহি যাব তো আপোনাৰ টেনচন লব দৰকাৰ নাই আপুনি চাই আছে সম্পূৰ্ণ ভিডিওটো চাই থাকক শুনক সো এই হৈছে আমাৰ ফাংচন কিৰ F1 ৰ পৰা F2 এৰ ব্যৱহাৰ 12 ৰ ব্যৱহাৰ সো আপোনালোকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক মই আশা কৰিছো যে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত জনাওক মই আপোনালোকৰ কাৰণে বেলেগকে ভিডিও বনাই লৈ আহিম সো আজিলৈ ইমানে পুনৰ নতুন ভিডিও লৈ ভিডিওত লগ কৰিম আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰক আৰু লাইক কৰিব ভিডিওটো সো আজিলৈ ইমানে বাই বাই টেক কেয়াৰ